হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি হৈছে মহাশিৱৰাত্ৰি আৰু সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। আৰু এই ৰাতিপুৱা ঘৰতে বেলৰ গুৰিত এইদৰে মচি কচি ধূপ চাকি জ্বলোৱা হ'ল। আৰু আহিছোঁ আমাৰ ঘৰৰ কাষৰে মন্দিৰ এভাগত। আৰু এয়া চাওক কিমান মানুহ, তো অকণমান মই দেখুৱাই দিম আপোনালোকক। আৰু মই আহিছোঁ আজি নাগশংকৰ মন্দিৰলৈ। বহুতেই হয়তো এই মন্দিৰভাগ চিনি পায় আৰু বহুত মানুহ আহে আৰু বহুত ভাল লগা আচলতে মন্দিৰভাগ। আৰু এয়া চাওক, দেখিলে হয়তো গম পাব কিমান মানুহ হৈছে। আৰু এতিয়া আমি গৈ আছোঁ। আৰু যিহেতু মন্দিৰলৈকে গাড়ী বা বাইক আনিব নোৱাৰি, সেয়েহে বহুত দূৰতে থৈ আহিব লগা হৈছে। আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ এইদৰে। আৰু আপোনালোকে চাই লওক আমাৰ ঘৰৰ কাষৰে মন্দিৰভাগ কিমান ধুনীয়া। আৰু এইদৰে আমি বাইকখন দূৰৈতে থৈ এইদৰে আমি সকলো খোজকাঢ়ি আহি আছোঁ। আৰু চাওক, ঘৰৰ মন্দিৰভাগৰ চাৰিওফালৰ আচলতে পৰিৱেশ খুব ধুনীয়া। আৰু মানুহৰতো ভিৰ ক'বই নালাগে। আৰু বাটতে এয়া হাতী বাবাক পালোঁ। আৰু এয়া মন্দিৰভাগত আমি সোমাই গৈছোঁ। আৰু এয়া বাটতে এয়া দেখি মনৰতো আৰু অৱস্থাই নাই, লাগে হুলস্থুল। তো ভিতৰৰ ফালে সোমাই যাওঁ বলক, কিনো আছে। আৰু মানুহৰ ভিৰ খোজ দিবলৈও জেগা নাই। আৰু এয়া মই অকণমান দোকানবোৰ দেখুৱাই দিছোঁ। আৰু এয়া কি ধুনীয়া কাঠৰ গাড়ী ওলাইছে, দেখি বহুত ভাল লাগিছে। সেয়েহে মনলৈ এখন লৈ ল'লোঁ কাঠৰ গাড়ী। আৰু সৰু ল'ৰা ছোৱালী যাৰ ঘৰত আছে হয়তো বুজি পাব। ঘৰত যিমানেই গাড়ী নাথাকক কিয়, য'তে যি এনেকুৱা গাড়ী মটৰ দেখে সিহঁতক সকলোবোৰে প্ৰয়োজন হয়। আৰু ঘৰত যোৱাৰ পিছতে অকণমান সময় খেলি থৈ দিয়ে আৰু তেনেকুৱাই আৰু সকলো ল'ৰা ছোৱালী উপায় নাই। আৰু এইদৰে অকণমান মেলাখন ঘূৰিলোঁ, ভাল লাগিছে। যিহেতু এনেকৈ বহুদিন ঘূৰিব নোপোৱা নিচিনা আচলতে। এতিয়া শিৱৰাত্ৰি বুলি ওলাই আহি এনেকৈ মেলাত অকণমান ফুৰিছোঁ। আৰু এয়া কিবা প্লাষ্টিকৰ কেটলি ওলাইছে, তাকো চাইছোঁ, কিবা দেখি ভাল লাগিছে। তো এটা লৈ ল'লোঁ কেটলি। আৰু এতিয়া আহিছোঁ মন্দিৰৰ পিছফালে থকা পুখুৰীটোলৈ। বহুত বেছি কাছ আছে ইয়াতে। তো সেয়েহে অকণমান এইদৰে আহিলোঁ পিছফালে। আৰু এয়া পিছফালৰ পৰিৱেশ দেখুৱাই দিছোঁ পুখুৰীৰ পাৰত, বহুত ধুনীয়া। আৰু এইদৰে বিস্কুট বা বেলেগ খাদ্য দিলে কাছখিনি ওপৰলৈ উঠি আহি দেখি খুব বেছি ভাল লাগে। তো কেনেকুৱা লাগিলে ব্লগটো নিশ্চয় জনাব। আৰু আজিলৈ